নমস্কাৰ শ্ৰোতাসকল, আবৃত্তি কৰিবলৈ লৈছোঁ কবিতা বলিয়া বান। কথা উৎপল বৰা। লুইতৰ বলিয়া বান আকৌ আহিছে ৰণচণ্ডী ৰূপ লৈ তীব্ৰ গতি। কৃষকৰ চিন্তা, দুখীয়াৰ হাহাকাৰ, ডুব যাব আজি আকৌ পানীৰ তলত হেঁপাহৰ ঘৰখন। আকৌ হ'ব হেজাৰ হেজাৰ জনতাৰ প্ৰাণৰ খেলা। হে মন্ত্ৰী মদাগণ, দেখা নাই সাধাৰণ জনতাৰ দুৰৱস্থা? পাহৰিছা নেকি নিজৰ কৰ্তব্য ভোগ কৰি গাদীৰ সুখ? এচামে আকৌ নানা বস্তুৰ ধৰিছে যোগান, মাৰিছে ফটো, বাজিব টিভিত বাতৰি, ল'ব সমাজৰ বাহবাহ, দুখীয়াক সজাই ভিক্ষাৰী। এয়াই আমাৰ সমাজ। আকৌ ডুব যাব নেকি আজি মৰমৰ কাজিৰঙা পানীৰ বুকুত? আকৌ সূত্ৰপাত হ'ব নেকি জীৱ জন্তুৰ অচলাৱস্থা? বলিয়া বানে উটুৱাই লৈ যাব কৃষকৰ আশাৰ খেতিডৰা। শোকাকুল আজি কৃষকৰ হৃদয়, দুচকুত বেদনাসিক্ত চকুলো। ইমানৰ পাছতো গা লৰা নাই মন্ত্ৰী মহলাৰ ক্ষমতা লোভী সেই শীৰ্ষস্থান অধিকাৰী ডা ডাঙৰীয়াসকলে কিদৰে বুজিব সাধাৰণ জনতাৰ বেদনা? ধন্যবাদ।